আজি গোটেই পৃথিৱীখনে ভাৰতক বেয়া পায়। ফৰেনাৰসকলে ভাৰতীয়সকলক দেখিলে খঙতে জ্বলি পুৰি যায়। যদি কোনোবা ফৰেনাৰক এনেদৰে সোধা হয় যে এই পৃথিৱীখনৰ পৰা কোনখন দেশ তেওঁলোকে নোহোৱা কৰিব বিচাৰে, তেতিয়া তেওঁলোকৰ এটাই উত্তৰ আহে, সেইটো হ'ল ইণ্ডিয়া। আজি গোটেই বিশ্বই ভাৰতক এনেদৰে বেয়া পায় যে ক'বই নোৱাৰি। ইয়াৰ একমাত্ৰ কাৰণ হৈছে চিভিক চেঞ্চ। যদি ফৰেনাৰসকলক ভাৰতীয়সকলৰ বিষয়ে সোধা হয়, তেতিয়া তেওঁলোকৰ উত্তৰ শুনি নিজৰে বেয়া লাগে। What is the dirtiest country in the world? India. India is pretty dirty. এইটো ভিডিঅ' চাওক। এইটো ভিডিঅ'ত এজন কেনেডিয়ান মহিলাই যেতিয়া এজন ভাৰতীয়ক দেখিছিল, তেওঁ কেনেদৰে ব্যৱহাৰ কৰিছিল। You're not Canadian. I want you to go back. আৰু কিছুমান শ্বপিং মলতো ভাৰতীয়লোকক দেখিলেই মাৰা হয়। এইজন মানুহৰ কথা শুনো। এইজন ভাৰতৰ পৰা যোৱা এজন মানুহ। তেওঁ ভাৰতৰ বিষয়ে কি কৈছে? We people are the scammers and we people are a piece of shit. Because anywhere we go, we make the biggest mess possible, bring everyone down who has been into these Western countries, have built them up from the scratch. And why do I say that? Because I'm an immigrant myself. I'm an Indian myself. এতিয়া এই দম্পতি হালক চাওক, জাবৰ জোথৰ পেলাই আছে। ফৰেনাৰসকলে কৈছে যে এওঁলোকে যিদৰে ইণ্ডিয়াখনক বৰবাদ কৰিলে, লেতেৰা কৰিলে, সেনেদৰে আমাৰ দেশখনক লেতেৰা কৰিবলৈ নিদিওঁ। প্ৰত্যেক 2-4 দিনৰ মূৰে মূৰে এজন নহয় এজন ভাৰতীয়সকলক বিদেশত এনেদৰে লেতেৰা কৰা বা জাবৰ জোথৰ পেলোৱা দেখিবলৈ পোৱা যায়। এইবাৰ এই মহিলাগৰাকীক চাওক। এই মহিলাগৰাকীয়ে বেলেগৰ ঘৰত ডেলিভাৰ হোৱা বস্তুবিলাক এনেদৰে চুৰ কৰি আছে। আৰু এইজনক চাওক, এইজনে ফাউণ্টেইনৰ কাষত আৰামত নিজৰ কাপোৰ কানি থৈ আছে। আনকি য়োগা ডেৰ দিনাও এনেদৰে য়োগা মেটৰ কাৰণে যুদ্ধ কৰি আছে। আৰু তাতকৈ বেয়া কেতিয়া লাগে জানানে? যেতিয়া গম পাও যে এই য়োগা মেটবোৰ আচলতে ফ্ৰীতে ভগাই দিয়াৰ বাবেহে আছিল, কিন্তু তাৰ বাবেও এনেদৰে হাহাকাৰ কৰিছে। কিন্তু এইটো কাৰ দোষ? কোনে ইয়াৰ সলিউশ্যন কৰিব? মই আপোনাক প্ৰমিছ কৰিছোঁ যে এই ভিডিঅ'টোৰ শেষত আপুনি ইয়াৰ সলিউশ্যন পাবই। এতিয়া চিভিক চেঞ্চ মানে হৈছে পাব্লিক প্লেচৰ সন্মান কৰা, ৰুলছবোৰ ফ'ল' কৰা আৰু আনৰ প্ৰতি মৰমৰ ভাৱ ৰখা। সাধাৰণ অৰ্থত ক'বলৈ গ'লে ট্ৰাফিক ৰুলবোৰ ফ'ল' কৰা আৰু পাব্লিক প্ৰপাৰ্টিবোৰ নিজৰ প্ৰপাৰ্টি বুলি ভাবি মৰমত ৰখা বা ভালদৰে ৰখা। এইটো এটা এনেকুৱা সৰু কমন চেঞ্চ যিটো সকলোৰে তাত থাকিবই লাগে। কিন্তু ভাৰত বা অসমৰ দৰে ঠাইবিলাকত ইয়াক অতি সহজভাৱে লোৱা হয়। কাৰণ আমাক সৰুৰে পৰা মেথছ পঢ়া, ফিজিক্স পঢ়া, কেমিষ্ট্ৰি পঢ়া আদি শিক্ষা দিয়া হয়, কিন্তু চিভিক চেঞ্চৰ দৰে এই সৰু বস্তুটোৰ ওপৰত একেবাৰে গুৰুত্ব দিয়া নহয়। ভাৰতত চিভিক চেঞ্চ জনাতকৈ এইটো জনা বেছি জৰুৰী যে আকবৰৰ পিতৃ কোন আছিল, আকবৰৰ ককা কোন আছিল, তাজমহলৰ পিছত মন্দিৰ আছিল নে মছজিদ আছিল। আনফালে জাপানৰ দৰে এখন ঠাইত সৰুৰে পৰা ল'ৰা ছোৱালীসকলক চাফ চিকুণ কৰি ৰখাৰ বাবে শিক্ষা দিয়া হয়। জাপানত ধনী ল'ৰাই হওক বা দুখীয়া ল'ৰা হওক, শিশুই হওক বা ডাঙৰে হওক, তেওঁলোকক বাথৰুম চাফ কৰা শিকোৱা হয়। আৰু আনফালে যদি ভাৰতত কোনো এজন শিশুই নিজে লেতেৰা কৰা বস্তুটো চাফা কৰিবলৈ ধৰে, তেতিয়া তেওঁক ঘিণ চকুৰে চোৱা হয়। সেইকাৰণে যদি জাপানত কোনো সৰু ল'ৰা ছোৱালীয়ে ভুলতে কিবা বস্তু লেতেৰা কৰে, তেতিয়া তেওঁলোকে নিজেই চাফা কৰে। আৰু যদি ভাৰতত কোনো মানুহে লেতেৰা কৰে, তেতিয়াহ'লে আৰামত চৰকাৰৰ ফালে ঢিলিয়াই দিয়া হয় আৰু কোৱা হয় যে চৰকাৰে চাফা নকৰে, চৰকাৰে লেতেৰা কৰি ৰাখে। কিন্তু এই ক্ষেত্ৰত চৰকাৰো পিছ পৰি থকা নাই। তেওঁলোকে কিছুমান ঠাইত নিজে লেতেৰা কৰি নিজে চাফা কৰি দিয়ে আৰু চাফা কৰাৰ কাৰণে বিল বনায়। আৰু ইয়াৰ সলিউশ্যনটো এনেকুৱা ধৰণৰ, এতিয়া বৰ্তমান যিবিলাক ল'ৰা ছোৱালী সৰু হৈ আছে, তেওঁলোকক এতিয়াৰ পৰা শিক্ষা দিব লাগে যে নিজৰ দেশখন নিজে চাফা কৰি ৰাখা। আৰু যিবিলাক ডাঙৰ সেইবিলাকৰ ওপৰত এনেকুৱা ফাইন ল'ব লাগে, এনেকুৱা ফাইন লগাব লাগে যে তেওঁলোকে লেতেৰা কৰাৰ আগত 100 বাৰ নহয় 1000 বাৰ ভাবি চায়। হাজাৰ টকাৰ ফাইন, এটা লেতেৰা বস্তু পেলালে 10,000 টকাৰ ফাইন, এনেকুৱা ফাইন লগাব লাগে। তেতিয়া আৰু কোনেও লেতেৰা কৰাৰ কথাই নাভাবে। এই ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।